যোৰহাটত 19খন ফ্লাইঅভাৰৰ কাম চলি আছে। নগাঁৱত চিভিল গেট, মৰিকলন ট্ৰেইন গেট আৰু খেনচুৱাত 3খন ফ্লাইঅভাৰৰ বিশেষ প্ৰয়োজন। কেতিয়াবা প্ৰচণ্ড ট্ৰেফিক জামত এম্বুলেন্স বন্দী হৈ ৰয়। নগাঁও সদৰ সমষ্টিয়ে বোলে সৰ্বকালৰ শ্ৰেষ্ঠ বিধায়ক এজন পাইছে। বৰহমপুৰ, মৰিগাঁও, ৰহাও ব্যতিক্ৰম নহয়। পিছে এইকেইজন শ্ৰেষ্ঠ বিধায়কে নগাঁৱলৈ কি কঢ়িয়াই আনিলে হিচাপটো চাওকচোন। এইমছৰ পৰা বঞ্চিত হ'ল ৰহা তথা নগাঁও। এখনো ইঞ্জিনিয়াৰিং কলেজ নাপালে নগাঁওবাসীয়ে। নাপালে এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়। পুনৰুজ্জীৱিত নহ'ল নগাঁও কাগজ কল। পুনৰুজ্জীৱিত নহ'ল কামপুৰৰ চেনিকল। শেহতীয়াকৈ নগাঁৱে নাপালে প্ৰস্তাৱিত IIM। তাকো কামৰূপৰ মাৰাবিঠালৈ লৈ যোৱা হ'ল। আন নালাগে, নিট, নেট, ADRE আদি পৰীক্ষাৰ চেণ্টাৰ এটাৰো যোগ্য নহ'ল নগাঁও। তেন্তে নগাঁৱে পালে কি? এটা ক্লক টাৱাৰ, আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি এখন ছাইনবোৰ্ড আৰু 4জন শ্ৰেষ্ঠ বিধায়ক। এনেদৰেই বিৰিঞ্চি বৰা নামৰ এজন লোকে ফেচবুকত লিখিছে। আৰু এতিয়া এই পোষ্টটোক লৈ নেটিজেনৰ মাজত চৰ্চা আৰম্ভ হৈছে। নগাঁৱে পালে কি? নগাঁৱত আমি ৰাস্তা ঘাট বনাইছোঁ, দলং বনাইছোঁ, নলা বনাইছোঁ, অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ, আৰু দেখা পাইছে নগাঁওখন সলনি হৈছে। নগাঁওখন সলনি হৈছে, কিন্তু অকল ৰাস্তা ঘাট দলং বনালেই নগাঁও সলনি নহয়। নগাঁওখন সলনি হ'ব কেতিয়া? যে ইয়াত যেতিয়া ভাল চিকিৎসা সেৱা হ'ব, যেতিয়া নগাঁৱৰ পৰা মানুহ গুৱাহাটী যাবলগীয়া অৱস্থা নহ'ব, তেতিয়াহে নগাঁওখন উন্নতি হ'ব। নগাঁও উন্নতি কেতিয়া হ'ব? যেতিয়া নগাঁৱৰ আমাৰ ছাত্ৰ ছাত্ৰীক যেতিয়া আমি নগাঁৱতে পঢ়াব পাৰিম। কিন্তু এই ধৰণৰ যি ব্যক্তিগত চিকিৎসালয় স্থাপন হৈছে, এটাৰ পিছত এটাকৈ উন্নত চিকিৎসা প্ৰদান কৰিছে, আৰু আমি আশা কৰিছোঁ যে ইয়াৰ যোগেদি নগাঁওবাসী ৰাইজে উন্নত চিকিৎসা পাব। আৰু আগন্তুক সময়তো নগাঁৱলৈ যাতে মানুহে চিকিৎসা সেৱা কৰিবলৈ যায় নহয়, আমি গুৱাহাটীলৈ নহয়, আমি নগাঁৱত যাম, নগাঁৱতে ভাল চিকিৎসা সেৱা হয়, নগাঁৱতে যে আমুক 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 হস্পিটালে ভাল ৰাইজৰ চিকিৎসা সেৱা আগবঢ়াই, তেতিয়াহে আমি নগাঁওখন উন্নতি হোৱা বুলি আমি দাঁতি ক'ব পাৰিম। নগাঁৱে সঁচাকৈ পালে কি? এটা ক্লক টাৱাৰ, আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি খোদিত ছাইনবোৰ্ড আৰু 4জন শ্ৰেষ্ঠ বিধায়ক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন TV।